হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? গৰম বাৰু কেনেকুৱা ক'বচোন? আমাৰ এইফালে চবতে বহুত হৈছে বাৰু গৰম যি পৰিছে সেইকাৰণে কালিও খাইছোঁ বস্তুটো ঘৰতে হৈছে যিহেতু সেইকাৰণে আজিও খাম। দেখাওঁ বাৰু দেই আপোনালোকক। এইটো ভীমকল ধুনীয়াকৈ ভণ্টিয়ে চালি আছে। এতিয়া গাখীৰ গৰম কৰি অলপ ঠাণ্ডা হ'ব দিম। ঠাণ্ডা হোৱাৰ পিছত তেতিয়া ধুনীয়াকৈ মিক্স কৰি খাম আৰু পেটৰ কাৰণে যিহেতু ভাল হয়, ঠাণ্ডা পৰে পেট। জখম ওলাই মানে হেৰি হৈ আছে, যিহেতু একদম দাঁতৰ বিষত মুখ ফুলি পূৰা জ্বৰ হৈ জখম ওলাই গৈছে। সেইকাৰণে তেনেকৈ ভিডিঅ' দিয়া নাই বাৰু, ফিল্ডতো যোৱা নাই। ধুনীয়াকৈ কৰি আছে, আমি খাম আৰু দেই।